পেহীটিৰ ট্ৰেইনখন আহিবলৈ হ'ল ভতিজা পেহীৰ পৰা সাৱধানে থাকিবা অলপ বেলেগ ধৰণৰ দেই মোৰ পেহী কিয় এনে কি কথা আছে আপোনাৰ পেহীৰ স্বভাৱত এই সোনকালে গম পাই যাবা তুমি এই আহি গ'ল তেওঁ ট্ৰেইন প্ৰণাম পেহীটি আৰে প্ৰণাম ভোকে থাকা আৰে বাহ পেহীটি আপুনি দেখোন খুব শক্তিশালী কিয় নহম মই বাদাম খাই নিজৰ স্বাস্থ্য গঢ়োৱা আৰু কি মই বস্তুবোৰ নমাবলৈ কুলি এটা মাতি আনো আৰে কুলিৰনো কি দৰকাৰ ইমান অকমান বস্তু তই অকলে পাৰিবি আৰুনো কি আৰু ভতিজা কি খবৰ ভালে আছো মোক মনত নেপেলাও নেকি খুৰা মই আপোনাক সহায় কৰি দিওঁ আৰে তইতো এতিয়া সৰু ল'ৰা এতিয়া তোৰ খেলা ধূলা কৰাৰহে সময় আৰুনো কি থাওক দে এয়া কি কিবা গাড়ী চাড়ী নেকি হা চাওচোন কেনেকৈ চলে এই চলিল আৰে এয়া কি হৈছে এইটো কি দিলে আৰে কি হল বনবন্ত শুনাই ইমান সোনকালে ভাগৰি গলি যে স্কুটাৰ ময়ে চলাও দে আৰুনো কি পেহী আপুনি স্কুটাৰ চলাব আৰে ট্ৰাক ৰেচিঙত সদায় প্ৰথম হৈছিলো মই এই স্কুটাৰটোনো কি বস্তু আৰুনো কি বস্তুবোৰক নিজতকৈও বেছি চম্ভালি থবি আৰুনো কি পেহীটি আশে পাশে চাও পেহীটি আৰে বহুত বছৰৰ মূৰত স্কুটাৰ হাতলৈ আহিছে গছত কৰো আমি হেং চুৰ কৰাত আমি 1 নম্বৰ ননচাকু গেং এইবাৰৰ চিকাৰ আহি আছে ননচাকু গেং সাজু হৈ যোৱা এনেকৈ চলাই স্কুটাৰ পেহীৰ দৰে আৰে বলবন্ত শুনাই মোৰ বস্তুবোৰ ঠিকে আছেনে বলে তেন্তে ভিতৰলৈ লৈ পেলা হয় পেহীটি বস্তুবোৰ ঠিক আছে খুৰা পেহী 3টা চুটকেছ আনিছিল ইয়াত দেখোন মাত্ৰ 2টাই আছে 3 নম্বৰটো ক'ত গ'ল 3 নম্বৰ চুটকেছটো নাই যে এতিয়া কি কৰো খুৰা মই উভতি গৈ চাই আহো কেনেবাকৈ চুটকেছ ৰাস্তাত পৰি অহা নাইতো কিন্তু পেহীয়ে যাতে এই বিষয়ে একো গম নাপায় নহলে তেওঁৰ খুব খং উঠিব আপুনি যিকোনো উপায় তেওঁক ব্যস্ত ৰাখিব ওকে চিন্তা নকৰিবা ভতিজা যদি গম পায় তেতিয়া তেওঁৰ খংটো বৰ ভয়ানক হ'ব দাদা কিবা হেৰুৱালে নেকি আচলতে মাইনা মই আজি ৰাতিপুৱা ৰেলেৰে আহি ঘৰ গৈ আছিলো টেক্সিৰ ওপৰত বস্তুবোৰ ৰাখিছিলো এতিয়া দেখোন এটা চুটকেছ নাই তাকেই বিচাৰি আছো ইয়াত পৰি যোৱা নাইতো এই চুটকেছ ক'ত নাইকিয়া হৈ গ'ল মাটিৰ তলতে সোমাল নে আকাশত বিলীন হ'ল এই গছজোপাৰ ডালত এই আচুৰৰ দাগ কিহৰ আৰু কেৱল এই গছজোপাতেই যে দাগ ওচৰৰ পাজৰৰ কোনো গছততো এনে দাগ নাই কিবাটো গণ্ডগোল আছে এতিয়া বুজিলো আৰে কি হ'ল বলবন্ত প্ৰেছাৰ কুকাৰটো বহাইছা নহয় এতিয়ালৈকে হুইচেল কিয় বজা নাই হুইচেল আৰে হুইচেল বজি আছে তো মই এতিয়া ক'ত ফচিলো এই কুকাৰটো কেনেকৈ লগাই ধৰিবই পৰা নাই ভতিজা
এই পেহীটিৰ হেৰুৱা চুটকেছটোৰ কথা কিবা গম পালানে? খুৰা পেহীৰ চুটকেছ আমি কাইলৈ পাই যাম এটা চোৰৰ দল আছে যাক আমি কাইলৈ হাতেলোতে ধৰা পেলাম ঐ বলৱন্ত তই মোৰ চুটকেছ হেৰুৱাই পেলালি নেকি হে পেহী আমি সেইটো উভতাই লৈ আহিম ন চিন্তা চুটকেছটোতো ঘূৰাই এতিয়া মই আনিম চাই ল'বি পেহী আপুনি কেলেনো ইমান কষ্ট কৰিছে মই আছো নহয় মই সেইটো উভতাই লৈ আহিম নাই 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 দেই এবাৰ চুটকেছটো তোৰ ভৰসাত এৰিলো এতিয়া দ্বিতীয়বাৰ এইটো ৰিস্ক মই নলওঁ দেই আৰুনো কি মোৰ চুটকেছ মই নিজেই বিচাৰিম ঐ ভতিজা কোৱাচোন শুনটো সেই চোৰকেইটা ক'ত পোৱা যাব ভতিজা এয়া ক'ত লৈ আনিলি অ' তই আমাক ইয়াত দেখোন মই কোনো চোৰ দেখা নাই হে এতিয়াই দেখি যাব পেহী মাত্ৰ কোনো টেক্সিক এই গছজোপাৰ তলেদি যোৱালৈতো ৰওক চাওক চোৰৰ দলটো ইহঁতে গছত লুকাই থাকি গাড়ীবোৰৰ ওপৰৰ পৰা চুটকেছ চুৰি কৰে এতিয়া চাই ল'ম ৰ ঐ চোৰ মোৰ চুটকেছ ঘূৰাই দে এতিয়া গছত আমি কৰো হেং চুৰ কৰাত আমি 1 নম্বৰ নন চাকু গেং পেহী সাৱধানে আগলৈ চাওক এখন ট্ৰাক আহিছে বাচিলো ও পেহীটি এইজনী কোন আৰে তহঁত চোৰবোৰে হাঁহ কেনেকে কৰিলি মোৰ বেগত হাত দিবলৈ আইতা অলপ নিজৰ বয়সটোলৈতো চাওক চুটকেছ তলত থওক আৰু ইয়াৰ পৰা ওলাই যাওক ঐ খবৰদাৰ মোৰ যদি পেহীটি কিবা এটা কৰা নহয় মই তোমালোকক চবকে চাই ল'ম এই গোটেই পৰিয়ালটো উঠি আহিছে যেন পাইছো ইহঁতক নন চাকু গেঙৰ কৌশল দেখুৱাই দিব লাগিব গছত কৰো আমি হেং চুৰ কৰাত আমি 1 নম্বৰ নন চাকু গেং এই গুণ্ডাবোৰক মোৰ লাঠিৰ কলা কৌশলটোতো দেখুৱাই লাট যাওক যাওক ঐ ভতিজা ঐ এডাল লাঠি মোকো দিয়া এয়া লওক ঐ এতিয়া মই তহঁতক জুলুকা জুলুকে পানী খুৱাম ঐ লাঠিৰ কলাৰ নাজানিলে কি হ'ব দাণ্ডিয়া খেলততো মই নিপুণ হওঁ আমি নাচিব নালাগে মাৰিব লাগে বাস বহুত হৈ গ'ল এতিয়া মই মোৰ বেগটো লৈহে এৰিম হাত হাত ঐ কি হ'ল দাণ্ডিয়াটো বেয়া পালে নেকি আইতা মাৰি দিছে বাদাম খোৱা আৰু স্বাস্থ্য গঢ়া আৰুনো কি অৰে বাপ পেহীটি আপুনি দেখোন বিস্ময়কৰ আপোনাৰ চুটকেছত কিবা মূল্যৱান বস্তু আছিল যেন পাইছো যাৰ বাবে আপুনি এই গুণ্ডাৰ লগত লাগি গ'ল দেখুৱাই দিওঁ এতিয়াই
আচাৰ শুনটো এই সুটকেছটোত আচাৰ আছে এয়া মই তোমালোকৰ বাবে নিজ হাতে বনোৱা লোৱা 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 খোৱা খোৱা বাহ পেহী আপোনাৰ আচাৰ দেখোন সঁচাই বৰ সোৱাদ ভৰা অ কিয় নহব মোৰ পেহীটিয়ে এয়া মোৰ বাবে বনাইছে যে আৰে ইয়াতকৈ মূল্যৱানটো একো বস্তু হ'বই নোৱাৰে নহয় শুনটো ৰুটি হৈ গ'ল ৰেডি আৰু চিঙৰাও এয়া লওক চব লওক বাহ আহি গ'ল সকলো মোৰ পাকঘৰৰ অৱস্থা চাবলৈ কলম ধৰা বাবাই ঠিকেই কয় মানুহ পৰিলে উঠাবলৈ কোনেও নাহে কিন্তু তাৰ ওপৰত হাঁহিবলৈ সকলো আহিব আহক চাওক হাঁহক চাপৰি বজাওক অ মিমিক্ৰি কাইটি কথাটোনো কিয় আজি ইমান খঙত আছে যে খঙত নাই খুৰা এয়া হ'ল আন্নাৰ ষ্টাইল আজি মই আন্না হয় হেল্ল' হয় 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 থেংক ইউ জিন্দাবাদ জিন্দাবাদ মোৰ ধাবা জিন্দাবাদ মোৰ ধাবাৰ ভাগ্য সলনি হ'ব এই ধাবা 1 2 3 নহয় একেবাৰে 5 ষ্টাৰ ধাবা হ'ব মিমিক্ৰি তই চিনেমাত ষ্টাৰ হোৱাটো হ'লেও সম্ভৱ কিন্তু তোৰ ধাবাখনে 5 ষ্টাৰ কেতিয়াও নাপায় ক'লে ভল্লা ছাৰে ক'লে কিন্তু ভল্লা ছাৰ কাউৰীয়ে ক'লে ৰাজহাঁহে নিজৰ খোজ নসলায় ই নিজকে ৰাজা বুলি ভাবিছে অ ভল্লাদা এওঁ দেখোন আপোনাক কাউৰী বুলি কৈছে কি তই মোক কাউৰী বুলি ক'লি কিন্তু মিমিক্ৰি আংকল এই ষ্টাৰটোতো কেৱল ফুড ইন্সপেক্টৰেহে দিব পাৰে ঠিক কৈছা ভতিজা ফুড ইন্সপেক্টৰেটো আহি আছে মোৰ ধাবালৈ 0 পাবি তই 0 তই হিৰো নহয় 0 হয় আৰু তোৰ ধাবাখনেও 0 ষ্টাৰ পাব আছেনো কি তোৰ ধাবাত হাঁহক হাঁহক দেখুৱাওক নিজৰ দাঁত দুপাৰি ঐ মিমিক্ৰি আপুনি চিন্তা নকৰিব আমি বনাই দিম আপোনাৰ ধাবাখন 5 ষ্টাৰ মানুহে দেখিয়ে ক'ব বাহ কি বঢ়িয়া ধাবা ঐ ভতিজা অলপ বেছিয়ে কৈ দিলো নেকি বাৰু খুৰা এতিয়া ক'লে যেতিয়া কৰিও দেখুৱাম এয়া হ'ব এই ধাবাখনৰ নতুন লুক আৰে বাহ ভতিজা মানি গলো তোমাক ভাল হৈছে কলম ধৰা বাবাই ঠিকেই কৈছিল আচল বন্ধুৱে বন্ধুৰ সহায় কৰে এই ধাবালৈ 5 ষ্টাৰৰ জোৱাৰ আহিব এটা চিংৰা বাকী আছে কেনেকেনো খাই দিওঁ এতিয়া মিমিক্ৰি ধাবাও হ'ব 5 ষ্টাৰ ধাবা তেতিয়া চিকিউৰিটিও বাঢ়ি যাব আৰু তেতিয়া কি চুৰ কৰি খাম কণ্টিনেণ্টেল চাইনিজ খুৱাম মোক মোৰ দেখিও খোৱা বস্তু লাগে दाल तड़का पनीर मखनी मलाई कोफ्ता मटर पनीर बैंगन भरता पालक पनीर शाही पुलाव बिरयानी मक्के दी रोटी आलू पराठा মোৰ মুখত পানী আহি গৈছে নিদিও বনাবলৈ মিমিক্ৰি ভাই ধাবাখন 5 ষ্টাৰ হোটেল নিদিও বনাবলৈ মোৰ নাম হয় খাওচুৰ পেট মোৰ নহয় পুৰ মিমিক্ৰি আংকল এখন 5 ষ্টাৰ হোটেলত সব ধৰণৰ খোৱা ৰন্ধা হয় চাইনিজ কণ্টিনেণ্টেল ইটালিয়ান মেক্সিকান ঐ ভতিজা এইবোৰ দেশৰ নাম নে খোৱা বস্তু খুৰা খোৱা বস্তুৰ নামবোৰতো সেই দেশৰ নামেৰেই জনা যায় মইতো এই দেশবোৰৰ নামেই শুনা নাই খোৱা ৰন্ধা দূৰৰে কথা একো নহয় মিমিক্ৰি আংকল মই ইণ্টাৰনেটৰ পৰা ৰেচিপি পঢ়ি আপোনাক শুনোৱাম আপুনি একেবাৰে তেনেকৈ খোৱা ৰান্ধিব আচ্ছা পাই গলো অঞ্জি সাইজি মিমিক্ৰিজি মই হলো আপোনাৰ এসিস্টেন্ট চিক চাচু আয়া ইউ এয়া লো ভাল হৈছে এতিয়া আমি খোৱা বস্তুবোৰ কম জুইত বহাই থম যাতে ফুড ইন্সপেক্টৰ অহালৈকে সব গৰম হৈ থাকে
মোৰ নাম হ'ল খাওঁ চুৰ পেট মোৰ নহয় পুৰ সকলো খাদ্য খাই দিম তেতিয়া কেনেকৈ পাব 5 ষ্টাৰ এতিয়াই নচুৱাই দিম চবকৈ হেল্ল' হয় পালেহি মোৰ মানে 5 মিনিট নহয় মানে মই কৈছোঁ আহি যাওক আহি গ'ল এই ইন্সপেক্টৰো আহি গ'ল মোৰ ধাবাৰ অৱস্থা চাবলৈ এতিয়া কি মুখ দেখাম তেওঁ 5 ষ্টাৰৰ সলনি 0 ষ্টাৰ পাব এই ধাবাখনে হেই এতিয়া বুঢ়াৰ হাতত চেঙেলি পৰিছে মিমিক্ৰি আংকল উদ্দেশ্য সৎ হলে কষ্ট কেতিয়াও অথলে নাযায় কষ্ট কৰা মানুহৰ কেতিয়াও পৰাজয় নহয় ঐ ভতিজা 5 মিনিটত এইবোৰ কেনেকৈ ঠিক হ'ব বাৰু শুনক সকলোৱে আপোনালোক সকলোৰে বাবে এটা অফাৰ আছে আপোনালোকে যদি ধাবাখন আগৰ দৰে সজাই তোলে তেন্তে আপোনালোকে 5 পাব আরে বা ভতিজা তোমাক কিন্তু মানিব লাগিব কিন্তু সব কন্টিনেন্টাল আৰু চাইনিজ খোৱাবোৰটো চুৰ হৈ গ'ল এতিয়া তেওঁ কি চিংৰা আৰু আলু পৰঠা খুৱাম চিন্তা নকৰিব মিমিক্ৰি আংকল তাৰো উপায় আছে মোৰ ওচৰত খুৰা আপুনি হ'ব সাৰ্ভিস ৱেটাৰ আৰু মই লমগৈ অৰ্ডাৰ ওয়েলকাম মিস্টাৰ তাৰে ওয়েলকাম মিমিক্ৰি আংকলৰ ধাবাত আপোনাক স্বাগতম জনাইছো খুৰা এওক স্বাগতম নজনাই নেকি ও জি ৰিফ্ৰেছিং ঠাণ্ডা নাৰিকলৰ পানী ও অকল আপোনাৰ কাৰণে ও কেনেকুৱা লাগিল আমাৰ ধাবা আচল খেল এতিয়াও বাকী আছে মই ইমান সহজে 5 ষ্টাৰ পোৱা সম্ভৱ নহয় হা স্যাৰ মই আপোনালৈ ষ্টাৰ্টাৰ্ছ লৈ আহোনে মোৰ নাম হ'ল খাওঁ চুৰ পেট মোৰ নহয় পুৰ অৰ্ডাৰ কৰা খোৱাবোৰ ক'ৰ পৰা আহিব বাৰু কোৱাচোন তোমালোকৰ ধাবাৰ স্পেচিয়েল ষ্টাৰ্টাৰবোৰ কি বাৰু ভাইটি এনেইতো বহুত ভাল ভাল ডিশ আছে কিন্তু আমাৰ স্পেচিয়েল হ'ল ক্ৰাঞ্চি ট্ৰায়াঙ্গুলাৰ বেটাৰ আউটসাইড এণ্ড মাটাৰ পটেটো স্পাইচি মিক্সচাৰ ইনসাইড that sounds interesting লৈ আনা ভতিজা এয়া কি অৰ্ডাৰ লৈ ললা ক্ৰাঞ্চি ট্ৰায়াঙ্গুলাৰ বেটাৰ আউটসাইড এণ্ড মাটাৰ পটেটো স্পাইচি মিক্সচাৰ ইনসাইড মানে চিংৰা দেখি খোৱা বস্তু ইন 5 ষ্টাৰ ষ্টাইল আরে বাহ ভতিজা ইংৰাজী ভাষাত দেখিও খোৱা হে এয়া কি এয়া হ'ল আমাৰ ধাবাৰ স্পেচিয়েল ফ্লাইং সাৰ্ভিস আমি সকলো বস্তু শূন্যত উৰাই সাৰ্ভিস দিওঁ এন্টাৰটেইনমেন্ট ইউ সি খুব আমোদজনক সোৱাদ ইয়াৰ ভাইটি কিন্তু ইমান সহজতে পোৱা নাযায় 5 ষ্টাৰ মেইন কোৰ্স আৰু ডেজাৰ্টত কি আছে সেয়া কোৱাচোন মেইন কোৰ্সত আছে বিবিধ সুস্বাদু ব্যঞ্জন কিন্তু আমাৰ স্পেচিয়েল হ'ল দেশী পিজ্জা potato grain based pizza with butter garlic topping and curd আনা তেন্তে এয়া হ'ল আমাৰ দেশীয় আলুৰ পৰঠা আৰু মাখন আৰু আমাৰ ডেজাৰ্ট হ'ল মেৰি-গো-ৰাউণ্ড ৰাউণ্ড এণ্ড ৰাউণ্ড ক্ৰাঞ্চি সুইট ফ্ৰাইড বেটাৰ উইথ সুগাৰী সুইট লিকুইড ইনসাইড মিমিক্ৰি আংকল জেলেপি আনক বাহ মজা লাগি গ'ল ভাইটি এই ধাবাখনক মই দিছো 5টা তাৰকা মানে 5 ষ্টাৰ
খুৰা ছাতিৰ উৰণীয়া বাহন আরে না খুৰা বন্দুক নিবাই ৰেডি ৰেডি বাহাদুৰ আংকল ব্ৰেক মাৰক অ' খুৰা খুলি দিয়ক ছাতিটো এতিয়াই দিছো এই লোক বেয়া কামৰ বেয়া ফল নহয়নে খুৰা ঠিক কৈছে ভতিজা